আহি গলি মৰমৰ ডিম্পু বৰুৱা ফটো টাইটেল আৰু থাম্বনেইলত দেখি আৰু আজি ক্লিক বেট কৰা নাই যি লিখিছো সঁচাকে লিখিছো মোৰ কোনো ক'বলৈ গ'লে টেলেণ্ট নাই মই ডিম্পু বৰুৱাৰ কোনো টেলেণ্ট নাই ডিম্পু বৰুৱা মই সকলোৱে লগ হৈ অসমীয়াসকলক উল্লু বনাব গৈছিলোঁ কিন্তু কি হ'ল ভাই আজিৰ তাৰিখত ইমান সত্যবাদী হ'বলৈ চেষ্টা নকৰবি যোনে চেষ্টা কৰিছিল আধা জেলত আছে মানিছো তোৰ টেলেণ্ট নাই কিন্তু ডিম্পু বৰুৱাৰ টেলেণ্ট নোহোৱায়ে তাৰ মুখখন চাই তাক ইমান মানুহ ছাবস্ক্ৰাইব কৰিলে নেকি নমস্কাৰ এইটো ভিডিঅ' এইকেইদিনৰ নহয় কিন্তু আজি মই ৰোষ্ট কৰিছোঁ কাৰণটো জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকক ডিম্পু বৰুৱা মই সকলোৱে লগ হৈ অসমীয়াসকলক উল্লু বনাব গৈছিলোঁ কিন্তু কি হ'ল মই বহুত পিছত আহিলোঁ ইউটিউবলৈ গতিকে মই সফল হ'ব নোৱাৰিলোঁ ইয়াৰ মতে ই এই কাৰণে ফেমাছ হ'ব নোৱাৰিলে কাৰণ ই ডিম্পু বৰুৱাতকৈ পাছত আহিছে ইউটিউবত চা ভাই ডিম্পু বৰুৱাতকৈ পাছত অহাটো বাদ দে তোতকৈ পাছত অহা ইউটিউবাৰো আজি 6-7 লাখ ছাবস্ক্ৰাইবাৰ লৈছে অসমত খুচিৰিকে এইখন গলি ক্ৰিকেট নহয় ইয়াত টাইল বলৰ বাহানা নচলে ইয়াত কোন ফাৰ্ষ্ট আহিছে সেইটো মেটাৰ নকৰে কোন ফাৰ্ষ্ট যাব পাৰিছে সেইটো মেটাৰ কৰে समझ रहे आप ডিম্পু বৰুৱাই কোনো টেকনিকেল গুৰুজী বা কোনো ডাঙৰ ইউটিউবাৰক ফ'ল' নকৰে তেওঁ কেইটামান ঔচম জ্ঞান সাধাৰণ কিবা জ্ঞানৰ সপুৰা এনেকুৱা ধৰণৰ কেইটামান বিশেষ সৰু তলৰ শ্ৰেণীৰ ইউটিউব চেনেল কেইটামানক কপি কৰে মই কি এনেকৈ গম পালোঁ এইটো কওঁ মই এটা নাম্বাৰ 1 কপি পেষ্ট মই বহুত কেইটা ভিডিঅ' কপি কৰি বনালোঁ আৰু আপোনালোকক উল্লু বনালোঁ কিন্তু মই বুজি পালোঁ যে আমি উল্লু বনাইছোঁ গাওঁ ডিম্পু বৰুৱা অসমীয়া ময়ো অসমীয়া আৰু বহুত অসমীয়া আছে আমি সকলোৱে কপি কৰি অসমীয়াকে থকাইছোঁ ভাই ইমান সত্যবাদী হৈ দেশ প্ৰেম বুকুত জ্বলাই ইম'চনেল ব্লেকমেইল কৰিব চেষ্টা নকৰবি ই ডিম্পু বৰুৱাক ৰোষ্ট কৰিছিল ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে হয় সেইটো ভিডিঅ' দি ভিউজ আৰু ছাবস্ক্ৰাইবাৰ পালে কিন্তু তাৰে পাছৰ ভিডিঅ'বিলাকত ইয়াৰ 200-250 এনেকৈ ভিউজ অহা হ'ল গতিকে মই আজি ক'ম ডিম্পু বৰুৱাই কপি কৰা বুলি কেনেকৈ গম পালোঁ এটা চেনেল আছে হিন্দীত ঔচম জ্ঞান এই চেনেলবোৰ আমাৰ বিখ্যাত নহয় আমাৰ অসমত গতিকে মই তেওঁলোকে দিয়া ভিডিঅ'বোৰ আহিব মই অসমীয়াত অনুবাদ কৰি কপি কৰি আপোনালোকৰ আগলৈ লৈ আহিম 2-4 দিন দেৰি হয় লিখাৰ পিছত কিন্তু কি হয় পিছদিনা যেতিয়া মই 2-3 দিন পিছত ভিডিঅ' দিবলৈ আৰম্ভ কৰোঁ বা ভিডিঅ' বনাবলৈ ষ্টাৰ্ট কৰোঁ তেতিয়া ইউটিউবটো আগতে অন কৰি চাওঁ আৰু দেখা পাওঁ মই যিটো ভিডিঅ' দিব খোজোঁ সেইটো ইউটিউবত ডিম্পু বৰুৱাই আগতে দি লয় অসমীয়াত ইয়াৰ ওপৰত ডিম্পু বৰুৱাইও এটা ৰিপ্লাই ভিডিঅ' বনাইছে আৰু সেইটো ভিডিঅ'ত ডিম্পু বৰুৱাই কপি নকৰোঁ বুলি কোৱা নাই জাষ্ট কপিৰ ডেফিনেশ্যনটো বুজাই দিছে এইটো ভিডিঅ' বেয়া চলিছে 2 দিনমান এই 2 দিনমান যে মই বোলে কপি কৰোঁ টেকনিকেল গুৰুজী আজি লাইট বাল্ব এটা যেনেকৈ জ্বলে বুলি কয় ময়ো তেনেকুৱাকৈ ক'ব লাগিবনে নাই না মই বেলেগকৈ ক'ম মই ক'ম নেকি আজিকালি লাইট বাল্ব কেৰাচি তেলেৰে জ্বলে বা ডিম্পু বৰুৱাৰ গাত কোনো টেলেণ্ট নাই ক'বলৈ গ'লে তেওঁ এজন শিক্ষক সন্মান কৰোঁ শিক্ষক হিচাপে কিন্তু তেওঁৰ গাত কোনো টেলেণ্ট নাই তেওঁ মাছৰ তেলেৰে মাছ ভজা যেনেকুৱা কাম কৰি আছে হয় ভাই মানিছোঁ ডিম্পু বৰুৱাৰ কোনো টেলেণ্ট নাই সি তাৰ ফাৰ্ষ্ট চেনেলটোত হিন্দী ভিডিঅ' ট্ৰেন্সলেট কৰিয়ে 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ ল'লে তই মোক এতিয়া এইটো কওঁ সি তাৰ ছেকেণ্ড চেনেলটোত তাৰ টেলেণ্ট নোহোৱাই অসমীয়াত ব্লগ বনাই কেনেকৈ 1.5 মিলিয়ন ছাবস্ক্ৰাইবাৰ ল'লে ব্লগটো বৰ্তমান অসমৰ প্ৰতি 4খন ঘৰ এৰি এজন ল'ৰাই বনাই কিন্তু কোনোইটো অসমীয়াত ব্লগ বনাই 1 মিলিয়ন ছাবস্ক্ৰাইবাৰ কৰিব পৰা নাই কেৱল 1 মিলিয়ন পোৱাই নহয় সি নলবাৰীৰ পৰা গৈ ডুবাই পালে আৰু মই ইয়াতে 6000 ছাবস্ক্ৰাইবাৰ আৰু 400 ভিউজতে লটকি থাকিলোঁ आर्थिक स्थिति ठीक ना हमारी ধৰি ল'লোঁ শৰ্মাদা মই ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ কাৰণে তাক 2 বছৰ আগত ৰোষ্ট কৰিছিলোঁ আৰু ভবাৰ দৰেই লাইক ডিছলাইক ভিউজ ছাবস্ক্ৰাইবাৰ ৱাচ টাইম চব পালোঁ কিন্তু ভিউজ আৰু ছাবস্ক্ৰাইবাৰৰ পৰিমাণে দিয়া উৎসাহখিনি গালি আৰু ডিছলাইকে নোহোৱা কৰি দিছিল সেই সময়ত মই নোহোৱাই গালি খাইছিলোঁ আৰু লাইকতকৈ ডিছলাইক বেছি পাইছিলোঁ সেইবাবে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ বেছিকৈ আহি থকাৰ পিছতো মই 7-8 মাহৰ বাবে ইউটিউব বাদ দিছিলোঁ আৰু এতিয়া সম্পূৰ্ণ 2 বছৰ পিছত ভাল বিষয়ত ভিডিঅ' বনাব লৈছোঁ কিন্তু এতিয়া মানুহে উৎসাহ দিয়াটো দূৰৰে কথা থাম্বনেইলত ছোৱালী আৰু ডাঙৰ ইউটিউবাৰৰ ফটো নলগাও বাবে ভিডিঅ' খুলিয়েই নাচায় মই কোৱা নাই যে এতিয়া বহুত ডাঙৰ ভাল ভিডিঅ' বনাওঁ কিন্তু যিবোৰ কথাৰ বাবে 2 বছৰ আগত গালি খাইছিলোঁ সেইবোৰ কথা এতিয়াৰ ভিডিঅ'ত ৰিপিট নকৰোঁ মই কোৱা নাই যে এতিয়া বহুত কোৱালিটি কণ্টেণ্ট বনাওঁ কিন্তু আজিৰ ভিডিঅ'ত ইমানখিনি কোৱালিটি মেইনটেইন কৰোঁ যে মোক ৰোষ্ট কৰিবলৈ নাইবা গালি দিবলৈ আজিৰ ভিডিঅ' নহয় 2 বছৰ আগৰ ভিডিঅ' ল'ব লাগিব যিটো শৰ্মাদাই কৰি আছে কৰক ৰোষ্ট কৰা নাইবা গালি দিয়াত বাধা নাই 2 বছৰ আগত গালি খাইছিলোঁ বাবে আজি 2 বছৰ পিছত আজিৰ ভিডিঅ'ক লৈ ভাল কণ্টেণ্ট বনাই আছোঁ বুলি কনফিডেণ্ট হ'ব পাৰিছোঁ কিন্তু কনফিডেণ্ট হৈ কিডাল উল্টাইছোঁ ডিম্পুক সমালোচনা কৰোঁতে গালি আৰু ডিছলাইকৰ লগতে ছাবস্ক্ৰাইবাৰ আৰু ভিউজো আহিছিল কিন্তু আজি ভাল চিনেমাৰ প্ৰমোশ্যন কৰোঁতে ভাল বস্তুৰ এপ্ৰিচিয়েট কৰোঁতে ভালৰ হকে মাতোঁতে সেই গালিও নাই এই ছাপৰ্টো নাই সেই আগৰ ডিছলাইকো নাই এতিয়া লাইকো নাই কথাটো এয়া যে বেয়া কাম কৰোঁতে গালি খাইছিলোঁ কিন্তু ভিউজ আহিছিল বেয়া কাম কৰোঁতে গালি খাইছিলোঁ কিন্তু ছাবস্ক্ৰাইবাৰ আহিছিল এতিয়া ভাল কাম কৰাৰ চেষ্টা কৰিছোঁ গালিও নাই ডিছলাইকো নাই মুঠৰ ওপৰত ভিউজো নাই
আৰু সেইবাবে নাই মোমাইতকৈ কণা মোমাই ভাল বুলি ফিল আহে যদিও নিজৰ কণ্টেণ্ট কোৱালিটি ইম্প্ৰুভ কৰাৰ চেষ্টা কৰি আছোঁ কাৰণ লগত আপোনাৰ ছাপোৰ্ট নহ'লেও এটা আশা আছে গ্ৰ' কৰাৰ अगर किसी चीज को दिल से चाहो तो पूरी कायनात उसे तुमसे मिलाने की कोशिश में लग जाती है। 1, 2, 3, 4